মেণ্টেলি ষ্ট্ৰং বা মানসিকভাৱে শক্তিশালী ব্যক্তিৰ 5টা বৈশিষ্ট্য আছে। প্ৰথমটো হ'ল তেওঁলোকে কেতিয়াও নিজৰ নোপোৱাখিনিক লৈ দুখ প্ৰকাশ কৰি বা আফচোচ কৰি সময় পাৰ নকৰে। যেনে ধৰক, মোৰ পইচা নাই, দেউতাকৰ প্ৰপাৰ্টি নাই, মোৰ ভাল ঘৰ এখন নাই, গাড়ী এখন নাই, এইবোৰ চিন্তা কৰি তেওঁলোকে নিজৰ সময় পাৰ নকৰে। তেওঁলোকে নিজৰ দায়িত্ব নিজে লয়। ভাল বেয়া যিয়ে হওক সেইটো কনফ্ৰণ্ট কৰাৰ মানসিক ক্ষমতা তেওঁলোকৰ থাকে। থকা নথকাৰ আক্ষেপ কৰি সময় পাৰ নকৰে। দ্বিতীয়টো বৈশিষ্ট্য হৈছে তেওঁলোকে নিজৰ পাৱাৰটোক বেলেগৰ মাজত বিলাই নিদিয়ে। প্ৰত্যেকজন মানুহৰ মানসিক শক্তি আছে আৰু এই শক্তিটো দিয়েই নিয়ন্ত্ৰণ কৰিব পৰা হ'ব লাগিব আপোনাৰ ইম'শ্যনটোক। বাহিৰৰ যিকোনো কাৰণত যদি আপোনাৰ মন মানসিকতা চেঞ্জ কৰি দিব পৰা ক্ষমতা আছে কাৰোবাৰ, তাৰ মানে আপুনি মানসিকভাৱে ইমান এটা শক্তিশালী ব্যক্তি নহয়। অফিচত বছে মোক সদায় বেড ফিল কৰায় বা অমুকে মোক এইটো কিয় ক'লে, তমুকে মোক এইটো কিয় কৰিলে, সকলোৰে বিৰুদ্ধে যদি আপুনি কমপ্লেইন লৈ বহি থাকে, তেন্তে জীৱনত আগবাঢ়িব কেনেকৈ? নিজৰ ভিতৰত থকা শক্তিটোৰে নিজক বিচাৰ কৰি চাওক যে আপুনি কোন কথাত এফেক্ট হ'ব আৰু কোনটো কথাত নহ'ব। তৃতীয় বৈশিষ্ট্যটো হৈছে যে তেওঁলোকে কেতিয়াও পৰিৱৰ্তনলৈ ভয় নকৰে। মানুহৰ জীৱনত পৰিৱৰ্তনটো খুবেই স্বাভাৱিক। মানুহে কেতিয়াবা নিজৰ কমফৰ্ট জ'নত বসবাস কৰোঁতে কৰোঁতে তাৰ পৰা লৰচৰ হ'ব নিবিচাৰে। যিমান দিন আপুনি পৰিৱৰ্তন মানি ল'ব নোৱাৰিব, যিমান দিন আপুনি পৰিৱৰ্তনক গ্ৰহণ কৰিব নোৱাৰিব, আপোনাৰ জীৱনত কিন্তু স্থবিৰতা আহি যাব। জীৱনত আগুৱাই যাব লগা হ'লে পৰিৱৰ্তনসমূহক এডপ্ট কৰি আগুৱাই যোৱাই হ'ল বুদ্ধিমানৰ কাম। চতুৰ্থ বৈশিষ্ট্যটো হৈছে মানসিকভাৱে যদি আপুনি শক্তিশালী হৈ আছে, তেন্তে সেই বিষয়বোৰক লৈ আপুনি কেতিয়াও সময় পাৰ নকৰিব যিবোৰ বিষয়ৰ ওপৰত আপোনাৰ কণ্ট্ৰল নাই। যেনে ধৰক, কোনো এটা প্ৰগ্ৰামৰ পৰা আপুনি বাদ পৰিলে বা যান-জঁটত ফচি গ'ল, কোনো এটা জেগাত আপুনি চান্স নাপালে, এই বিষয়বোৰ আপোনাৰ হাতত নাই। গতিকে এই বিষয়বোৰত আপুনি কেনেকৈ আগলৈ আগুৱাই যাব বা যি হৈ গ'ল সি হৈ গ'ল, এতিয়া সন্মুখলৈ কেনেকৈ আগুৱাই যাব বা কেনেকৈ আগুৱাই যাম, এই চেলেঞ্জবোৰৰ সৈতে কেনেকৈ মোকাবিলা কৰিব, সেই চিন্তা কৰিব। পঞ্চমটো বৈশিষ্ট্য হৈছে তেওঁলোক কেতিয়াও পিপল প্লেজাৰ নহয়। পৃথিৱীৰ সকলো মানুহক যদি আপুনি সুখী কৰিব যায়, তেন্তে চাব শেষত আপুনি একোৱে এচিভ কৰিব নোৱাৰে। না শেষতক সুখী কৰিব পাৰিব, না আপুনি নিজৰ লক্ষ্যত স্থিৰ হৈ থাকিব পাৰিব। সকলোকে সুখী ৰখা কাৰো পক্ষেও সম্ভৱ নহয়। পৃথিৱীত এনেকুৱা কোনো ব্যক্তি নাই যিয়ে সকলোকে সন্তুষ্ট কৰি চলিব পাৰে, কাৰণ মানুহৰ এক্সপেক্টেশ্যনৰ কোনো শেষ নাই আৰু আপোনাৰ কাৰোবাক সুখী ৰখাৰ ক্ষমতা কিন্তু সীমিত। যিহেতু আমি মানুহ, আমাৰ বেয়া লগা আছে, মন বেয়া হ'ব, আশে পাশে সদায় সকলোতে যে পজিটিভ ভাইব পাম তেনে কিন্তু নহয়। বেয়া সময় জীৱনত আহিবই, এয়া জীৱনৰ এটা অংশ। ইটছ এ পাৰ্ট অফ লাইফ। এইটোক মানিয়ে জীৱনত আগুৱাই যাব লাগিব। আৰু জীৱনত আগবাঢ়ি যাবলৈ যিটো দৰকাৰ সেইটোৱে হৈছে মেণ্টেল ষ্ট্ৰেংথ। ইম'শ্যনেলি হওক বা ফিনেন্সিয়েলি হওক, বেলেগৰ ওপৰত সদায় ডিপেণ্ড হৈ থকা হৈছে এক ধৰণৰ মূৰ্খামি। নিজকে এনেকুৱাভাৱে গঢ়ি তোলক, নিজৰ মেণ্টেল ষ্ট্ৰেংথটোক এনেকৈ বঢ়াওক যাতে ছাপৰ্ট ছিষ্টেম নোহোৱাকৈও জীৱনত ঠিক ঠাকভাৱে পাৰ কৰি যাব পাৰে। এইটো কিন্তু জীৱনত বহুত জৰুৰী।